हेलो फ्रेंड्स की खबर आज एक्चुअली मैं खूब एक्साइटेड हो आছো किয় জানানে আজি মোৰ ঘৰলৈ আহিছে মা বাইদেউ ভিন্দো দেউতা আৰু মোৰ ভাগিন কেনমান আগত মই গৈ আহিলো কিন্তু এতিয়া তেওঁলোক আহি আছে एक्चुअली বহুত দিনৰ মূৰত আহিব মোৰ বিয়াৰ পিছত আঠমঙলাতে এবাৰ আহিছিল তাৰ পিছত তেনেকৈ মিলা নাছিল বন্ধৰ দিনত আমাৰো মই নতুনকৈ বিয়া হৈছিল যেহেতু কোবাত প্ল্যান থাকে যোৱা আৰু মাহতৰো বহুত কিবা কিবি থাকে নাম থাকে কাৰোবাৰ ঘৰত কিবা পাতিলে তাতে যাব লাগে গতিকে আজি বহুত দিনৰ আহি আছে আৰু আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকিব মই দিনটো কি কৰিলো আজি আহক তেনেহলে ভিডিওটি আৰম্ভ কৰো মাহত আহালৈকে মই ভাবিলো ভাতৰ যোগাৰ কৰি থাকো এয়া পনীৰ দেখিছে পনীৰ বনাম আজি কাৰণ আজি মাধৱদেৱৰ তিথি মা দেউতাই মাছ মাংস নাখায় আৰু মই পনীৰখিনি বনাই আছো এতিয়া ইফালে মটৰ ভাজি আছো মই আৰু এয়া ক্যাপসিকাম বিলাহী পনীৰ অকমান আগতে ভাজি লৈছিলো আৰু এইখিনিও মই ইয়াতে দি দিম অকমান কেঁচা পনীৰ ইয়াতে দি লৈছিলো মটৰত আৰু অকমান ভাজি লৈছিলো এটা গুটিখিনি দি মই ধুনিয়াকৈ বনাই লম বাকি ৰেচিপিবোৰ বাৰু ইমান দেখাই নাথাকো অকমান এনে দেখালো বাৰু আপোনালোকক আৰু মই পটলো ফ্ৰাই কৰি আছো ইপিনে আৰু এতিয়া মাহত আহি গল ইয়া আমাৰ মাহত আহি পালে বাপৰে বহুত দিনৰ মূৰত আহিল দেই খুব ভাল লাগি আছে কিন্তু এজন বৰদেউতা গাঁৱৰ পৰা আহিছিলে আমাৰ দেউতা আহিব বুলি দেউতাক খুব ভাল পায় ভাবিলো ফটো এখন মাৰি থৈ দিও আপোনাক ধুনিয়া মিলি আছে আৰু মা মই ভাত বনোৱা চাই আছে আহি অকমান সালাডখিনি কাটি মায়ে অলপ হেল্প কৰি দিলে এয়া সালাড হৈ গল সকলোৱে এতিয়া ভাত খাই আছে নাজানো আৰু দেই কেনেকুৱা হৈছে ভাত চাত খাই উঠি আমি খুৰীহঁতৰ ঘৰলৈ ইভিনিং ওলাই আহিলো ভাবিলো অকমান ভিডিও কৰি ৰাখো আপোনালোককো দেখাও ফাইনালি আমি ঘূৰি আহি পালো গধূলি হৈ গল এতিয়া সবে টিভি চাই আছে এইজনী মোৰ ভাগিন টিভি চাব পালে কিন্তু একো নালাগে দেই খুব ভাল পায় তাই দেখিছে নে কিমান মন দি টিভি চাই আছে একদম তিনিমাহ হৈ গল তাই খুব মৰম লগা হৈছে এতিয়া বহিব পৰা হোৱা নাই বাৰু ধৰি থাকিলে বহি থাকে আৰু গধূলি ৰাতি ভাত খোৱা সময়ত বাইদেউ মোক অলপ হেল্প কৰি দিছে সেইবাবে দেখালো আজি বুলে তাইও অলপ হেল্প কৰি দিব মোক আৰু ইপিনে দেউতা আৰু বৰদেউতা কথা পাতি শুই গল एक्चुअली ভাত বনোৱালৈকে অলপ ৰাতি হৈ গল তেওঁলোকৰ ভাগৰ লাগিছে বাৰু দিনটো তেনেকৈ ঘূৰি আছিল আহি পাই আকৌ খুৰাহঁতৰ ঘৰটো লৈ গল তাৰ পৰা হি টিভি চালে এনেকৈ কথা পাতি এনেকেও শুই গল দুইজন দুইফালে এনেকৈ শুই থকা দেখি সবৰে বহুত হাঁহি উঠিছে কিন্তু দেই কি কৰিব আৰু ৰুমবিলাক সব ব্লক হৈ গৈছে সব নিজৰ ভাগৰ ৰুমত বিজি হৈ আছে এওঁলোকে আৰু কথা পাতি ইয়াতে এনেকৈ শুই গল এয়া পিছদিনাখন ৰাতিপুৱা আমি আকৌ ওচৰতে মাহীহঁতৰ ঘৰলৈ আহিলো সকলোৱে মিলি ভাবিলো ইয়াতে চাহ খাই লওঁ ইয়াতে চাহ জলপানে খোৱাব তাৰ বাহিৰে বেলেগ নহয় এয়া চাহ খাইছে সকলোৱে তাৰ পিছত আমি আকৌ মামাহঁতৰ ঘৰলৈ যাম মামাহঁতৰ ঘৰৰ ঠাইখিনি গোখাইবৰী বুলি কয় তালৈকে যাম এয়া মাহীহঁতৰ ঘৰত চাহ জলপান খাই লওঁ প্ৰথমতে সকলোৱে আৰু টিকলিজনীও ইয়াতে ধুনীয়াকৈ শুই আছে এয়া জেঠাই হয় আমাৰ জেঠায়ে তেওঁক চাই আছে ৰখি আছে ধুনীয়া টোপনি মাৰি আছে দেই এয়া খোৱা হৈ গল এতিয়া আমি লাহেকে মামাহঁতৰ ঘৰ যাম এয়া আহি পালো মামাহঁতৰ ঘৰত আহি দুপৰীয়া আহাৰ ইয়াতে কৰিলো এতিয়া মা দেউতা বাইদেউ ভিন্দই খাই আছে আমি বাৰু বেলেগ এটা ৰুমত খাম আৰু ইপিনে এওঁলোকে পুৰা আৰামত শুই টিভি চাই আছে মামাৰ দুজনী ছোৱালী আৰু সৰু মামাৰ দুটা ল'ৰা খুব ফূৰ্তি কৰে তেওঁলোকে খুব মৰমিয়াল হয় এয়া বাহিৰত সকলোৱে মিলি যাবলৈ ৰেডি ভিডিও কি কৰিবলে এতিয়া আমি সকলোৱে ঘৰ যাবলৈ ওলালো
ফাইনেলি ঘৰ আহি পালোঁ। ঘৰ আহি পাই মাইনাজনী আমাৰ একুৰিয়ামটোৰ ওচৰত বহি লৈছে। মাছকেইটা দেখাই থাকিলে তাইক আৰু একো নালাগে। কোন পিনে গৈছে কি কৰিছে একদম থৰ লাগি চাই থাকে। তাই খুব ভাল পায় মাছকেইটা। দেখিছেনে কেনেকুৱা মন দি চাই আছে তাই। এনেদৰেই দিনটো পাৰ কৰিলোঁ আৰু ইয়াৰ পিছত গধূলি চাহ একাপ খাব মাহঁতে। এতিয়া মই চাহ বনাওঁগৈ। তাৰপিছত লাহেকৈ মাহঁতে ওলাব আৰু 7টামান বজাত ঘৰলৈ যাব। এনেদৰেই দিনটো পাৰ কৰিলোঁ আৰু বাকী বিশেষ নাই। ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ, আপোনালোককো দেখাওঁ। মাহঁত আহিছে যিহেতু খুব ভাল লাগি আছে। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু এয়া চাহ পানী খাই মাহঁত যাবলৈ ওলাইছে। সঁচাকৈ বহুত ভাল লাগিল আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল মোক জনাবচোন। যদি ভাল লাগিছে তো লাইক কৰিব। আহিছোঁ তেন্তে পুনৰ লগ পাম। বাই বাই।